এভৰিৱান সকলোকে মই চিমাই মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি যাম এঠাইলৈ আৰু তো মই ভাবিলোঁ যে আপোনালোকক দেখাওঁ আৰু বহুদিন মই ভিডিঅ' দিয়াও হোৱা নাই। এখন হাতেদি মই বনাইছোঁ ব্লগ মোৰ মানে, আৰু এখন হাতেদি মই বনাইছোঁ মিনি ব্লগ। গাইজ মই বহুতেই বিজি, আৰু আজিকালি আৰু মই বেছিয়ে বিজি হৈ গৈছোঁ। নিজক লৈ নহয়, একচুৱেলি ফোনক লৈ, ৰিলচক লৈ অলপ বেছি বিজি হৈছোঁ। মানে নিজৰ প্ৰতি মানে ধ্যান দিবই পৰা নাই। দেখিছে নহয়, গাল দেখা পালে গম পাব নিজৰ প্ৰতি কিমান ধ্যান। তো গাইজ এইটো দি মই কৰি আছোঁ মিনি ব্লগ, আৰু এইটো দি মই কৰি আছোঁ মোৰ ব্লগ। তো আপোনালোকে দেখিছে এতিয়া মই মানে বেছিকৈ এইবিলাক ভাজ দিব নাজানো। এতিয়া আজি মোৰ মেকআপ আৰ্টিষ্ট মাতিছোঁ এটা, মেকআপ আৰ্টিষ্ট বাই অৰ্পণা শৰ্মা। তাই এতিয়া কাপোৰ এনেকৈ ভাজ কৰি আছে, আপোনালোকে দেখিব পাৰিছে। কোচকেইটা অকণমান ধুনীয়াকৈ দিয়া ওলাই দিব, মানে মেকআপ নহয়, মেকআপ মই নকৰোঁ। অকল কাপোৰ পিন্ধিম মই, অকল কাপোৰ পিন্ধি পেলাই নৰ্মেলি আমি যাম, অকল এনেই ভিডিঅ' বনাম। দেখিছেনে অপনাই ইমান কাপোৰবিলাক ওলাই পেলাই কি কৰি থৈছে সেই আলনাখন। আৰু ইফালে হৈ আছে আপোনাৰ ৰেডি। অকণমান চৰ্দি লাগিছে, বাট এইবিলাক চৰ্দিক আমি কেয়াৰ নকৰোঁ। তো এতিয়া আমি গৈ আছোঁ নদী পাৰত, আৰু মই দুটা ফোনেদি ভিডিঅ' কৰিছোঁ। এটা হ'ল এইটো, আৰু এটা হ'ল তাইকো কৰি আছোঁ, আৰু এটা হ'ল এনেকৈ মোকো কৰি আছোঁ। কেনেকুৱা লাগিছোঁ গাইজ জনাব। একদম বেয়া দেখিছোঁ কাৰণ একোৱে কৰা নাই মই। গাড়ী চাবি আনিছা? হাই, গাড়ী চাবি দৰ মাৰি লৈ বাবুক পঠাই আহক ৰহি ওলাই লওক সি তোমাৰো হৈ লওক। ফাৰ্ষ্টকৈ গাড়ী চাবিটো লৈ আহিব। গাড়ীৰ চাবি লৈ ল'লোঁ, এতিয়া আমি যাওঁ। বোলে পাই মা কমলা আছিল যি দিচোন ফ্ৰিজৰ পৰা। যাম যিহেতু আমি কমলা খাই পেলাই এনজয় কৰিব লাগিব। দিছ ইজ মাই হাউচ, আৰু দিছ ওৱান ছাগলী। ইমান ৰ'দ দিছে, আৰু গালত ইমান পিম্পলছ গাইজ, কি ক'ব আৰু। এতিয়া আমি যাম। হা মই ব্লগাৰ? আমি এতিয়া গৈ আছোঁ ভিডিঅ' বনাবলৈকে, বাট এইটো আমাৰ পানী বটল। আজিৰ পিকনিকত কমলা আৰু কি পাব এয়া তাৰপিছত তোমালোকে এইফালে হাই দিয়াচোন। ইয়াতে চবেই পিকনিক খাই আছে, আৰু আমি পিকনিক খাব অহা নাই। একচুৱেলি আমি আহিছিলোঁ কি পাব ভিডিঅ' বনাব, বাট অৱস্থা বহুত বেয়া। এতিয়া ক'ত ভিডিঅ' বনাম তাকে ভাবি আছোঁ। এই দুজনীক দেখিব পাৰিছে, ইমান ফটো এইকেইজনী, আৰু এইবিলাক গাইজ পিকনিক। বাট আমি একদম ফ্লপ প্লেন, মানে প্লেন কৰিবই নাজানো তোমালোকে। মানে একদমেই জিৰ' ন বাবু, বহাই এখন কাপোৰ আনা নাই, আমি ক'ত বহিম। তো আজি আমি পিকনিকত অহা নাছিলোঁ একচুৱেলি, আমি ভিডিঅ' বনাব আহিছোঁ। এইটো মোৰ চায়াটো পূৰা খায়ে যাওঁ নেকি অলপ। অপনা কি ভিডিঅ' বনোৱাত লাগিয়ে গ'লা নেকি? তো গাইজ জাগাখিনি কেনেকুৱা লাগিছে? আপোনালোকে বিচাৰিলে আমাৰ ইয়াতে পিকনিক খাব আহিব পাৰে, একদম পইচা নালাগে ইয়াতে পিকনিক খাবৰ কাৰণে। তো যদি বিচাৰে মোক কণ্টেক্ট কৰিব, আমাৰ ঘৰ মানে ওচৰতে। তো আপোনালোকে আমাৰ ঘৰৰ পৰা বাছত আনিব পাৰিব।
এতিয়া ইহঁতে খাই আছে পিকনিক আৰু মোক এডাল তাৰে চত মাৰছে বিদ্যা কৈছোঁ অপনা মোৰ গাটো কিবা হৈ গ'ল হাই কি খাই আছা তোমালোক অৰেঞ্জ অৰেঞ্জ নে কমলা হাই চেং চেঙাই গৈছে মোৰ গা তোৰ মিনি ব্লগ হাই হ'ব মিনি ব্লগ মোৰ ব্লগত ধ্যান দি তো গাইজ ইয়াতে চবে পিকনিক খাই আছে এনেকৈ আৰু মোৰ এটাও ভিডিঅ' এতিয়ালৈকে বনাব পৰা নাই ধুনু কমলা খোৱাত ব্যস্ত ধুনু এক পিচ কমলা দিয়া বনাইছিলোঁ হয় কিন্তু মানে ৰিলচৰ ক্ষেত্ৰত মানে মই ব্লগে পাহৰি গ'লোঁ আৰু এতিয়া অপনাই চলাই আছে কমলা চেলাই বোলে এৰুৱাই এতিয়া আমি কমলা টেঙা খাম নাজানো ৰে নাজানো আমি এতিয়া আৰু লাষ্ট এটা ভিডিঅ' মই বনাম তাৰপিছত মই যাম কাৰণ তো গাইজ কমলা টেঙাই আছে আৰু বাকী চবে আজি মাংস ভাত খাব আৰু আমি খাওঁ কমলা এয়া খাওঁ দেখিছেনে খাওঁ মাংস লৈ যাওঁ বোলা মোৰ মাংস বাদ দিয়া কাৰণে কি কৈছোন খোৱা নাই 100 টকা মাংস নাখাবা নেকি আৰু মই যাওঁ গাইজ কলৈ যাবি পিকনিকৰ সময়ত নহওঁ এনে আহিম নাই আৰু মই বিহু শিকি আহিব লাগিব এনে ডান্সাৰ মুখা আছে তুমি নিশিকাই এতিয়া যাওঁ আমাৰ ভিডিঅ' বনোৱা হৈ গ'ল নেকি মই এতিয়া চাচোন বাৰ্থডে কেনেকৈ লেতেৰা হৈ গ'লো মই এতিয়া যাম পাৰ্টি খাবা এইটো হ'ল চিপছৰ পেকেট কি খাই আছে আপোনাৰ এইটো মোৰ ভৰি এইটো পানী বটল এইখন মোৰ হাত এইটো মোৰ ভৰি আৰু এইটো বাবু আৰু ধুনু অপনা অৰ্পণা ধুনু হাই দিয়া বাই দিয়া শেষ হৈ গ'ল নেকি আজিৰ শ্বুট অৰ্পণা আজিৰ শ্বুট খতম কেমেৰা আমি খুব ধুনীয়া শ্বুট কৰিছোঁ আইফোন আছে নহয় দিয়া বুলি ভাবিব পাৰে যি বুলি ভাবিব পাৰে দিছোঁ আৰু বনাই আহি বহুত গাটো বেয়া হৈ গ'ল মানে তাত বহুত বেছি ধূলা আছিলে তো এতিয়া চৰ্দি অভাৰ অল চৰ্দি মেৰা এতিয়া মই চৰ্দিত থাকিব পৰা নাই তো উপায় নাই এতিয়া ভাত বনাব লাগিব তো মায়ে ভাতটো বহাইছে মই এতিয়া বনাব লাগিব ভাজি তো সেইটো কৰি পেলাই শুবলৈ পাৰিম আৰু ফাইনেলি